নাজানো সকলোৱে দিছা যে দেখা পালো নে কি আই পালো এই ৰজাৰ ঘৰ মস্ত ঠৌগা দেখো নাই হয় না মস্ত ঠৌগা হয় না ঠৌগা মানে বুজি পাইছে নে নাই বুজা নাই নহয় ধুনীয়া মস্ত ধুনীয়া দেখো নাই মই যে নলবাৰীত মানে কোৱা যায় আছে বুজি পোৱা নাই আপোনালোকে পাইছে দুই ৰাণীৰ ঘৰ দেখোন মস্ত ধুনীয়া হয় হয় না আৰু এনে কয় দুই ৰাণীৰ 10 মাহ 10 দিন পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 10 মাহ 10 দিন পাৰ হৈ গৈছিল তেতিয়া ডাঙৰাণী প্ৰসৱ কৰিছিল ৰাণীয়ে প্ৰসৱ কৰিছিল কোনো ল'ৰা ছোৱালী নহয় ৰাণীয়ে প্ৰসৱ কৰিছিল মাত্ৰ এটুকুৰা মাংস বুজি পাইছে নে কোৱা নাই পাইছে আৰু দুই ৰাণীয়ে কি জন্ম দিছিল ল'ৰা ছোৱালী নহয় এটুকুৰ মাত্ৰ মাংস এতিয়া বুজি পাইছে নে তাক দেখি দুই ৰাণী মহাভয় হৰি হৰি প্ৰভু ভাগ্য দিয়া দুই ৰাণী নারীর দয়া মায়া প্রভু নারীর দয়া মায়া প্রভু থাকোতে দুই ৰাণীৰ 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল দুই ৰাণীৰ যেতিয়া 7 দিন 7 ৰাতি পাৰ হৈ গৈছিল তেতিয়া সেই মাংস টুকুৰাৰ পৰা পচা গোন্ধ ওলাব ধৰিছিল আৰু তেতিয়া সৰু ৰাণীয়ে ডাঙৰ ৰাণীক চাই কৈছিল হে বাইদেউ সেই মাংসটুকু নোৱাৰো আমি কিমান দিন আগত লৈ থাকিম গতিকে বাইদেউ সেই মাংসটুকু আমি নদীত ভৰাই দিওঁ বোলা বাইদেউ নদীত ভৰাই দিওঁ আৰু বুলি সৰু ৰাণী এখনি আগলতি কলপাত কাটি আনি কলপাতখনিৰ ওপৰত সেই মাংসটুকু থৈ
নদীৰ পাৰে পাৰে কান্দি 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 গৈ আছে দুই ৰাণী মাংস কুকুৰ হাতত লৈ নদীৰ পাৰে পাৰে নদীৰ পাৰে পাৰে কান্দি কান্দি দুই ৰাণী হৈছে তোমালোকৰ কি হৈছে তোমালোকৰ আৰু তেতিয়া দুই ৰাণীয়ে বশিষ্ঠ মুনিক চাই সেই মাংস টুকুৰাৰ কথা বিৱৰি কৈছিল আৰু তেতিয়া দুই ৰাণীক চাই বশিষ্ঠ মুনিয়ে কৈছিল হেৰা দুই ৰাণী এই মাংস টুকুৰ তোমালোকে নদীত ভহাই নিদিবা তোমালোকে মাংস টুকুৰ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহিবা আৰু মই ধ্যান কৰি চাম এই মাংস টুকুৰ বাৰু কি হয় আৰু বশিষ্ঠ মুনিৰ কথাৰ মতে দুই ৰাণীয়ে সেই মাংস টুকুৰ নদীৰ পাৰত কলপাতৰ ওপৰত থৈ আহি এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন অবিধিৰ লিখন
অভিশাপ দিম তোক নাপাবি নিস্তাৰ অভিশাপ দিলো তোক সঁচাই যদি তই দৈত্য নে মানৱ নে মায়াবী হ তেনেহলে তই মাংস হৈ থাকিবি আৰু যদি সঁচাই যদি মাংস হোৱা তেনেহলে এই মাংস টুকুৰাৰ পৰা সুন্দৰ দেৱকী হৈ জনম লবি হৰি তোমাৰ চৰণে লৈ মুখ